প্লিজ ডাঙৰ মানুহ চালেও প্লিজ একো নেমানিব আৰু মানে এইটো অলপমান মনোৰঞ্জনৰ বাবেহে বনাইছোঁ একদম 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 ক্ষমা কৰিব যদি আপোনালোকে কিবা কিবি ভুল বুলি ভাবিছে মেট্ৰিক দিয়া 3বাৰ হ'ব এবাৰ মেট্ৰিক প্ৰথম এবাৰ দিলি তাৰপৰা ছেকেণ্ড এবাৰ দিলি এবাৰতো 3বাৰ হ'ব 3বাৰ পাছ কৰিবি নাই তো মানে মই বুজা নাই মানে কেলে মানে ফিল কৰোঁ নতুন নাম্বাৰ তুই কেলে ফিল কৰোঁ মানে কথাটো মানে মানে কেলে মানে কি চিন্তা কৰি নিদিওঁ কথাটো কচোন বাৰু মোক মানে মিলাই কৈ দিয়ে কথাটো মই মানে বুজি পাওঁ অলপ ৰাইজে শুনক পিছনে মানে বুজিছা নাই তুমি কথাটো চোৱা ক মই মানে শুনিম আজি মানে মই মানে শুনাৰ ভিতৰত আছোঁ আজি মানে কৈ যাওঁ মই 2বাৰকৈ মেট্ৰিক দিলোঁ মই মেট্ৰিকৰ আগত 2-3জনমান মোৰ একদম সেই মানুহকেইজন আৰু আহে তোমাৰ কলম এটা লৈ আহে মোক কিবা এটা আশীৰ্বাদ লৈ আহে হা তো আশীৰ্বাদটো মই লওঁ কিন্তু মই প্ৰায় চাইছোঁ মোৰ লগৰবোৰ যি 2বাৰ মই মেট্ৰিক দিছিলোঁ বেয়া যে মই কৰি দিলোঁ নাই সেই 2বাৰ মই চাইছোঁ লগৰ যিগাল পাছ কৰিছে না সিহঁতক পৰীক্ষা দিয়াৰ আগত কোনেও আশীৰ্বাদ দিবলৈ নাহে ভাই তাৰ পাছত কথা যেতিয়া ৰিজাল্ট দিব মই ভাল কৰিলা পৰীক্ষাটো ন তাৰপিছত সুধিবলৈ আহে নোখোৱাকৈ নাযায়ো বুজিছা নাই মই সেইটো কাৰণে চাইছোঁ 2বাৰ মানে মই 2বাৰকৈ চালোঁ মানে মই সেইটো কাৰণে মানে চাইছোঁ মানে এই ৰসগোল্লা মিঠাই খোৱা মোৰ বৰ চখ নাই বুজিছে নাই এতিয়াতো মই কথাটো শুনিলোঁ মোৰ মানে এই মাথাৰ অলপ বিষাব লৈছে তোৰ কথা শুনি দেই না পৰীক্ষা আগত না সুধিব কি পৰীক্ষা দিবা কেনেকৈ দিবা প্ৰিপেৰেশ্যন কি পৰীক্ষাটো পাছ কৰি লোৱা তাৰপিছত পাছ কৰি মোক বুলি কৈ আহিবা নহয় একদম মানে খবৰ ল'ব কৈছোঁ দেখোঁতো মিঠাই জাউৰীয়া খাই আৰে পাপা তেনেকৈতো নহ'ব ন মই পাবা মইতো পচন্দ নকৰোঁ তাৰমানে মই যদি কি বুলি আখ্যা দিওঁ পাগলেই আখ্যা দিওঁ নে ছাগলেই আখ্যা দিওঁ পাগলেও আমাৰ ঘৰত অভাৱ নাই ছাগলটো গঁৰালত ভৰ্তি হৈ আছে তোক মই কি বুলি আখ্যা দিওঁ বাৰু এই চাইডটো মানে অলপ মোৰ বিষয় কৰিছে এনেকুৱা কথাবোৰ মানে মোৰ আগত নকবি বুজিছ নে তই বেলেগৰ আগত কবি নহ'লে এই দেখিলে মানে একদম মানে এইটো মানে মানে তোমটো গেয়া মানে মই কথাটো বুজিছোঁ নহয় এইটো গেয়া এইবাৰতো তই দিবই লাগিব এইবাৰ তই ফেইল কৰিলে মই তোক কৈছোঁ বেয়া খুন্দিম মই বাবা তো কৈছোঁ তোমালোকে পৰীক্ষাটো এবাৰ ভালকৈ দিবা মিঠাই চিঠাই ধান্দা নিদিবা তোমালোকে মোবাইল নোচোৱা মই গম পাইছোঁ কিন্তু তোমালোকলৈ এইকেইদিনত এইটো ভিতৰত তোমালোকে 10ৰ যিখিনিয়ে চোৱা এবাৰ মেট্ৰিক দিবা হায়াৰ ছেকেণ্ডেৰী দিয়া সেইসকলে মই কোৱাই নাই ভিডিঅ'টো বনোৱাই নাই অ'কে তোমালোকে মোবাইলৰ পৰা থাকিবা এনেও তাৰপিছত আৰু মই মানে এই যিখিনি আৰু সৰু ল'ৰা ছোৱালী আছে মোৰ লগত শিক্ষা দি আজৰি হৈছে আৰু মানে এইবাৰ বাৰ্ষিক পৰীক্ষা দি সেই তেখেতলোকৰ বাবেহে বনাইছোঁ ঘৰতে অকলে আছে আৰু তোমালোকে চোৱা আৰু যিসকলে ডাঙৰ মানুহেও চাই মই গম পাইছোঁ বাৰু আপোনালোকে এওঁলোকে বাপেক পিতেক বুলি জোকায় আৰু সেই জোকোৱাটো প্লিজ নোজোকাব আৰু মানে বুজিছে নাই ভিডিঅ'টো চাব মই ভালেই পাওঁ বাৰু দেই বাপেক পিতেক বুলি ক'লে মই ভাল নাপাম দেই कोई बात नहीं है भाई तो আপোনালোকে ভিডিঅ'টো চালে তো ভিডিঅ'টো লাইক এটা কৰি প্লিজ ভিডিঅ'টো লাইক এটা কৰি সাবস্ক্ৰাইবটো চেনেলটো কৰি নেক্সট যদি আগৰ ভিডিঅ' চোৱা নাই কিবা চাব ইয়াৰ আগতে তেতিয়া সেইটো ভিডিঅ'টো কি মৰম দিছে এই কৃষ্ণ আল্টিমেট মৰম দিছে আৰু অলপ মৰম দিব আৰু তো তাকে আশা কৰি বাই বাই